হাই বন্ধুসকল, কনকনছ ডায়েৰী চেনেলটোলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, মোৰ চেনেলটোৰ নামটো চেঞ্জ কৰি দিলোঁ, কনকনছ ডায়েৰী। তো আজি এটা আপোনালোকৰ মাজলৈ নতুন ধামাকাদাৰ ভিডিঅ' লৈ আছোঁ। কলাগাঁও ৰাসত যাম এতিয়া, তো চাই থাকিব ভিডিঅ'টো। বন্ধুসকল, মই এতিয়া ড্ৰেছ লগাই কিনে আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ, চাই থাকিব। তো অকল ড্ৰেছ পিন্ধি কিনে ৰেডি, আৰু এতিয়া ৰাসত যাম, ৰাসৰ ভিডিঅ' দেখুৱাই আছোঁ, চাই থাকিব। তো বন্ধুসকল, মই যাম, আৰু এইফালে আমাৰ কৌশিক মোৰ ভাইটি যাব, আৰু এইফালে দাদা যাব, আৰু এজন আছে ডেভিড। তাৰপিছত এইটো আকৌ আমাৰ আইতা ছাগলী বান্ধি আছে। হ'ল ভণ্টি, তাই কিবা মিচিক মেচাক কৰি আছে। ভিতৰত বহুত সময় ৰখি দিব লগা হৈছে কিন্তু কাৰণে ৰেডি। এতিয়া বাইক ষ্টাৰ্ট কৰিম। অকল হেলমেটটো পিন্ধি লয়। অকল মোৰ লগত যাব কৌশিক, মই কৌশিকক উঠাই লৈছোঁ, আৰু এইফালে দাদা আছে, আৰু এইফালে ডেভিড। দুটাই এখন স্কুটি ল'ব, আৰু আমি এখন লৈছোঁ। বন্ধুসকল, আমি টংলা হৈ নাযাওঁ, এইফালে কলাগাঁও হৈ যাম। এইফালে অলপ শ্বৰ্ট হয় আমাৰ, টংলা হৈ গ'লে অলপ দূৰ হয়, তো আমি শ্বৰ্ট ৰাস্তাইদি যাম। তো বন্ধুসকল, এনেকৈ আমি চিধা গ'লে কলাগাঁও পাওঁ, কিন্তু ৰাস্তা অলপ বেয়া আছে, চিধা নাযাওঁ। তো তেনেকৈ শ্বৰ্ট কাটিং কৰি যাম ফুটকিবাৰীৰ মাজেদি। বন্ধুসকল, আহি পাই গ'লোঁ পিচ ৰাস্তা, আৰু আমাৰ তাৰ পৰা 1 কিলোমিটাৰমান অলপ বেয়া ৰাস্তা আছে। তো চৈবাৰীৰ পৰা ভাল ৰাস্তা, এইখিনি পিচ ৰাস্তা। আগৰ ভিডিঅ'ত দেখা পাইছে আপোনালোকে, আগৰ ভিডিঅ'টো মই এইটো ৰাস্তা দিয়ে গৈছিলোঁ। তো বন্ধুসকল, এইখিনি কলাগাঁও নৱদৰ ৰূপাতল বাগান। বন্ধুসকল, ফাইনেলি আহি পাই গ'লোঁ আকৌ বেয়া ৰাস্তা। বন্ধুসকল, আহি পাই গ'লোঁ কলাগাঁও ৰাস। সেয়া ইয়াৰ পৰা দেখাই পায়, এয়া কলাগাঁও টাউন সোমালোঁ। বন্ধুসকল, এতিয়া পেহীহঁতৰ ঘৰত যাম, অলপমান জিলাপি লৈ ল'লোঁ। তো বন্ধুসকল, আহি পাই গ'লোঁ পেহীহঁতৰ ঘৰ, আৰু পেহীহঁতৰ ৰাস্তাত সোমাই আছোঁ এতিয়া পেহীহঁতৰ ঘৰত অলপ সময় থাকিম, থাকি কিনে অলপ সন্ধিয়া হোৱাৰ লগে লগে আমি আকৌ ৰাসত যাম। তো বন্ধুসকল, ফাইনেলি পাই গ'লোঁ পেহীহঁতৰ ঘৰ, আৰু এইফালে আছে পেহা, তাৰপিছত এইফালে আছে পেহী ল'ৰাটো বিকাশ, আৰু এইটো হ'ল মাইনা। তো বন্ধুসকল, সন্ধিয়া হ'ল, এতিয়া মই জেকেটটো অলপ পিন্ধি লওঁ। বন্ধুসকল, চাহ দিলা পেহীয়ে, চাহটো খাই লওঁ। এইটো হ'ল পেহী, আৰু পেহীয়ে ভাত বনাই আছে। আমি অলপমান এতিয়া ৰাসত যাম, ৰাসৰ পৰা আহি কিনে ইয়াতে ভাত খাম। তো এতিয়া গৈ আছোঁ ৰাসত। তো বন্ধুসকল, ফাইনেলি গৈ আছোঁ। ডেভিড, দাদা, আৰু কৌশিক, আৰু এইফালে আমাৰ মাইনা। ইয়ে লাষ্ট কৌশিকাই। তো বন্ধুসকল, ৰাস চাবৰ কাৰণে গৈ আছোঁ, আৰু পেহীহঁতৰ ঘৰতে বাইককেইখন থৈ দিলোঁ। তো বাইককেইখন থৈ কিনে এতিয়া খোজকাঢ়ি আহি আছোঁ ৰাসত, আৰু ভিডিঅ' দেখুৱাই আছোঁ, চাই থাকিব। আমি ডেভিডে মই গৈ আছোঁ এতিয়া, আগত আছে দাদাহঁত। তো ডেভিড, কি ল'বি ৰাসত? কি খাওঁচোন যাই হ'লে তাতেহে দিছে, মানে ই ডিচাইড কৰা নাই। মানে বন্ধুসকল, বহুত ভিৰ, গৈ আছোঁ ৰাসত কি বন্ধুসকল, গৈ আছোঁ ৰাসৰ গেটটোৱে পোৱা নাই দেখোন না। মানে বন্ধুসকল, ফাইনেলি পাই গ'লোঁ আমি গেট। তো ফাইনেলি সোমালোঁ ৰাসৰ ভিতৰত।
বন্ধুসকল ইয়াতে ইণ্ডিয়াৰ গেট এটা বনাইছে, ইণ্ডিয়াৰ গেটটো আহি পাই গ'লোঁ। তাৰপিছত বন্ধুসকল এইখন হ'ল নীলাচল পাহাৰ। তাৰপিছত বন্ধুসকল এইফালে আকৌ চেলফি উঠাৰ কাৰণে এটা হেৰি বনাই থৈ দিছে ডিজাইন। এইখন হ'ল বৃন্দাবন, অসমৰ এশিঙীয়া গড়, আৰু এইফালে ডাইনাছৰ। বন্ধুসকল এইফালে চলি আছে চিত্ৰহাৰ, আৰু এইবিলাক হ'ল দোকান। এইফালে আকৌ সাংস্কৃতিক সন্ধিয়া হৈ আছে। বন্ধুসকল এতিয়া চানা খাই আছোঁ। তো বন্ধুসকল ইয়াতে আছে মধুপাত্ৰ, লৈ যাওঁ। দোকানত আহি গ'লোঁ, ফাইনেলি কিবা এটা খাই লওঁ, খাই কিনে আকৌ দেখুৱাই আছোঁ। পেহীহঁতৰ ঘৰত মানে ভাত খাম যায়, সেইটো কাৰণে ঘুগুনিকে খালোঁ আৰু চিকেন পকৰা খাই আছোঁ। হৈ গ'ল, এতিয়া এটা পাণ খাই ল'ম, পাণ খাই কিনে আকৌ পেহীহঁতৰ ঘৰত ভাত খাই কিনে ঘৰত গুচি যাম। পাণ বনাই আছে বন্ধুসকল, পাণ এটা খাই কিনে যাই থাকিম এতিয়া। লৈ আছোঁ বাদাম। মই আছোঁ এতিয়া মিঠাই দোকানত, দাদাহঁতৰ দোকানত বহুত ভিৰ হৈ আছে। ফাইনেলি লৈ ল'লোঁ বন্ধুসকল, ভাত পানী খাই ল'লোঁ পেহীহঁতৰ ঘৰত। এতিয়া ঘৰত যাম। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বাই বাই।